গুৱাহাটীত 4 ক্ষমতাশালী বন বিষয়া এওঁলোকৰ কাম হ'ল পইচা উঠোৱা কাঠৰ দোকানে দোকানে ঘূৰে এওঁলোকে মহানগৰীত আছে 60খন কাঠৰ দোকান প্ৰতিখন দোকানৰ পৰা উঠাই 2000 টকা এয়া গুৱাহাটীৰ ৰেঞ্জৰ অলিখিত আখ্যান সবিশেষ চাওক এই প্ৰতিবেদনত বন বিভাগৰ কলা অধ্যায়ৰ কথা কিমান কম কিমান শুনিব এবাৰ ক'ব বিচাৰিছো গুৱাহাটীৰ ৰেঞ্জৰ অলিখিত কাহিনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ কাম জংগলত বুলি কোৱাৰ পিছতো একাংশ বন বিষয়াই মহানগৰীৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে এওঁলোকে বিভাগৰ কামত নহয় কাঠৰ দোকানে দোকানে প্ৰতিমাহে টকা উঠাবলৈ ঘূৰি ফুৰে গুৱাহাটীৰ ৰেঞ্জৰ অধীনত আছে প্ৰায় 60খন কাঠৰ দোকান প্ৰতিখন দোকানৰ পৰা 2 পৰা 3000 পৰ্যন্ত তোলে টকা এই বৃহৎ ধনৰাশি নাযায় ৰাজকোষলৈ টকাসমূহ ৰেঞ্জৰ বিষয়া কৰ্মচাৰীসকলে ভগাই লয় এই সন্দৰ্ভত সবিশেষ পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব অভিযোগ অনুসৰি 4 বন বিষয়াৰ নাম হৈছে চাহানুৰ আলী পুতুল শৰ্মা ৰূপম বৰুৱা আৰু হিতেশ দাস গুৱাহাটী ৰেঞ্জত কৰ্মৰত এইসকল বন বিষয়া কৰ্মীৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম